ফ্ৰেণ্ডছ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেণ্ট কৰি। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ আছে এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, অতি সোনকালে আহি আছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ এখন নতুন ধাৰাবাহিক। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ আহিবলগীয়া ধাৰাবাহিকখনৰ নাম হৈছে অন্তহীন, আৰু এই ধাৰাবাহিকখন আপোনালোকে দেখিবলৈ পাব ৰেঙনি টিভিত। এই ধাৰাবাহিকখনৰ বিষয়ে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কি ক'লে আহকচোন শুনো। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আগলৈ যদি আপোনালোকে এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেলটো হিট কৰি অল কৰি দিয়ক, তেতিয়াহে মই আগলৈ দিয়া ভিডিঅ'সমূহৰ আপোনালোকে নটিফিকেশ্যন। নমস্কাৰ, মই প্ৰিয়ম পল্লৱী কাশ্যপ। অন্তহীন এখন নতুন ধাৰাবাহিক, আৰু মই অনুভূতি ৰাজখোৱা এক নতুন চৰিত্ৰ, এক নতুন পৰিচয় লৈ আহি আছোঁ অতি শীঘ্ৰে আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনিত। 21 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 7 বজাত আৰু 10 বজাত। গতিকে আপোনালোকৰ অন্তহীন প্ৰেমেৰে এই অন্তহীনক আঁকোৱালি ল'ব বুলি আমি আশাবাদী। ধন্যবাদ।